নমস্কাৰ বন্ধুসকল, এটা মোবাইলৰ পৰা আপুনি কেইটালৈকে ফটো আপলোড কৰিব পাৰিব বা আপোনাৰ আপলোড কৰাৰ পিছত আপুনি আন কেইজনৰ আপলোড কৰিব পাৰিব বা আপোনাৰ একাউণ্টত ধৰ আপোনাৰ নম্বৰটো লগইন কৰাৰ পিছত আপুনি আপোনাৰ ফটোটো আপলোড কৰাৰ পিছত একাউণ্টটো লগ আউট কৰিলে কিবা এটা প্ৰব্লেম হ'ব নেকি বা কিবা এটা অসুবিধা হ'ব নেকি তাৰ বিষয়ে যদি আপুনি জানিব বিচাৰি আছে বা আপোনাৰ মোবাইলত আপুনি কেইজনৰ ফটো আপলোড কৰিব বিচাৰি আছে বা খুজি আছে আপলোড কৰিবলৈ বা আপলোড কৰিলে কিবা এটা অসুবিধা হ'ব নেকি বুলি ভাবি আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ বাবে। আপুনি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি আপোনাক টোটেল কথাখিনি বুজাই দিম কেনেকৈ আপুনি এটা মোবাইলত কেইজনৰ আপলোড কৰিব পাৰিব আৰু আপোনাৰ একাউণ্টটো লগ আউট কৰিলে কিবা এটা অসুবিধা হ'ব নেকি, কিবা হ'ব নেকি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ এপছ বা ৱেবছাইটটো আপুনি অ'পেন কৰি লওক। মই এপছটো অ'পেন কৰি আছোঁ। এপছটো অ'পেন কৰাৰ পিছত আপুনি কথাটো বুজি লওক। চাইডত লিখা আছে লগিনত ক্লিক কৰিছোঁ। লগিনত ক্লিক কৰাৰ লগে লগে মই নাম্বাৰটো দি পেলাই প্ৰথমতে লগইন কৰিছোঁ। অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ অ'টিপিটো আহিব। লগইন কৰাৰ লগে লগে চাওক মোৰ ডিটেইলছটো আহিলে। এতিয়া ডিটেইলছটো অহাৰ লগে লগে মই ইয়াত যদি চাওঁ প্লেন লিষ্টত যদি চাওঁ মোৰ অলৰেডি ফটো আপলোড কৰা আছে। এইটো নাম্বাৰত মোৰ অলৰেডি ফটো আপলোড কৰা আছে আৰু আপলোড কৰা আছে আপুনি যিটো জানিব বিচাৰি আছিলে যে এটা মোবাইলত আপোনাৰ কেইটালৈকে ফটো আপলোড কৰি ল'ব পাৰিব। তো এটা মোবাইলত আপুনি গোটেই গোটৰ সদস্যৰ ফটো আপলোড কৰি ল'ব পাৰিব। আপোনাৰ একো নাই, আপোনাৰ ফটো, আপোনাৰ একাউণ্ট, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰে থাকিব। আপোনাৰ মোবাইল নম্বৰটো লগইন কৰাৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছখিনি আহিব। আপোনাৰ চিন্তা কৰিবলগীয়া একো নাই। আপুনি ছেটিঙত ক্লিক কৰি পেলাই লগ আউটত ক্লিক কৰি আপোনাৰ এইটো লগ আউট কৰি লওক। তাৰপিছত আকৌ লগইনত ক্লিক কৰি এইটো লগ আউট কৰি লওক। লগ আউট কৰাৰ পিছত আপুনি আকৌ লগইনত ক্লিক কৰি পেলাই আকৌ ইয়াত নতুনকৈ এটা নাম্বাৰ দি পেলাই আপুনি অ'টিপিটো চেণ্ড কৰি ল'ব পাৰিব। অ'টিপিটো চেণ্ড কৰাৰ পিছত সেই অ'টিপি ফিল কৰি আপুনি চাওক ইয়াত মই আকৌ এটা নতুন বেলেগ এটা নাম্বাৰ এড কৰি দিলোঁ। চাওক ইয়াতো অন্য এটা নাম্বাৰত মোৰ গোটেই ডিটেইলছখিনি আছে। যিমান ফটো মই আপলোড দিছোঁ টোটেলি আছে। মই লগ আউট কৰিছোঁ যদিও মোৰ যোৱা নাই, এইখিনি মোৰ নাযাব কাৰণ মোৰ মোবাইল নাম্বাৰৰ দ্বাৰা এইখিনি ছেট হৈ গৈছে। মোৰ মোবাইল নম্বৰটো মই ৱেবছাইটত বা এপছত যদি লগইন কৰি দিওঁ মোৰ গোটেই ডিটেইলছখিনি ওলাই পৰিব বা কাৰ নামত ৰেজিষ্ট্ৰেশ্যন আছে বা কাৰ ফটো আপলোড কৰা আছে তথ্যখিনি পাব। গতিকে আপোনালোকৰ চিন্তা কৰিবলগীয়া একো নাই। আপোনাৰ লগ আউট কৰিলেও একো নাই। লগ আউট কৰাৰ পিছতো আপোনাৰ তথ্যই থাকিব। আপোনালোকে 10জন, 15জন, 20জন যিমান পাৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। বা আৰু কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি যাব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।